लोকক কিবা তুচ্ছ গালি দিছোঁ বা মা দেউতাৰ লগত কাজিয়া কৰি বেয়া বেয়া কিবা কৈছোঁ কেনেকৈ জীৱ হত্যা কৰিছোঁ কেতিয়াবা। Hey guys, good morning and welcome back to my YouTube channel. তো আজি হ'ল উৰুকা। তো উৰুকাতনো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ৰাতিপুৱা উঠি ল'লোঁ আৰু ব্ৰাছডাল হাততে লৈ ল'লোঁ। তো চাই থাকক মোৰ লগত ভিডিঅ'টো লাষ্টলৈকে, কি হয় কি নহয় সকলোখিনি দেখুৱাম। তো গাইজ মুখ চুখ ধুই ল'লোঁ আৰু এতিয়া চাহকণ খাই লওঁ। চাহকণ খাই ক'ত কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাম। তো চাই থাকক। প্ৰথমে এয়া দোকান কৰি আহিলোঁ, এয়া এইবোৰ। তো দোকানৰ বজাৰখিনি কৰি আহি গ'লোঁ, মানে দোকানৰ বজাৰখিনি হৈছে, আকৌ বজাৰ কৰিবলৈ আছেই, মানে চব্জি বজাৰটো কৰিব আছে আৰু এইফালে ধৰক মাংস চাংসখিনি আনিব আছে। তো আমি দুটা মানুহ যিহেতু বেছি বস্তু নালাগেও, তথাপি এয়া আনিলোঁ। মায়ে কিবা আনিব দিছিলে, আটা ময়দা তেল এইবোৰ কিবা কিবি আছিলে। তো এইখিনি লৈ আহি গ'লোঁ। এতিয়া আকৌ যাম চব্জি বজাৰ কৰিবলৈ। তো দোকানৰ বজাৰখিনি কৰিলোঁ, কৰি পেলাই ঘৰত দি থৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ চব্জি বজাৰ কৰিবলৈ মিছন চাৰিআলি। আৰু চব্জি আৰু মাংস চাংস একেবাৰে লৈ আহিম আৰু আকৌ এবাৰ গৈ নাথাকোঁ। তো ব'লক মিছন চাৰিআলি বজাৰৰ পৰা আহোঁ। ৰ ফুলকবি কেনেকৈ? হা আৰু এইবোৰ দেখিছেনে মাছবোৰ ইমান ডাঙৰ ডাঙৰ। মাই গড, মাছবোৰ ডাঙৰ ডাঙৰ, মানুহ ভিৰ ইমান, মানে মাছ ক'ৰপা লওঁ ক'ৰপা নলওঁ লাগিছে মোৰ। কাৰণ আমি যিহেতু দুটা মানুহ অকণমান হ'লেই হ'ল, কিন্তু ইমান ভিৰৰ মাজত মাছ ল'বলৈ মোৰ ৰখিবলৈ ধৈৰ্য নাই মানে। তথাপি ল'বলৈতো লাগিবই, নহ'লে মাৰ পৰা গালি শুনিব লাগিব। তাৰপিছত এইখনৰ পৰা ল'লোঁ, মানে আধা কেজি লৈছোঁ। দুটা মানুহ আধা কেজি যথেষ্ট আৰু, কাৰণ ময়ো মাছ নাখাওঁ, মাছ খাই মই বেয়াই পাওঁ। তাৰপিছত মাছটো লোৱাৰ পিছত আহি গ'লোঁ গাহৰি ল'বলৈ। আকৌ এয়া গাহৰি দেখিছেনে, গাহৰি লৈ লৈছোঁ আধা কেজি, যিহেতু মই অকলে খাম গাহৰি আৰু গাহৰিখিনি লৈ ডাইৰেক্ট ঘৰ পালোঁহি। আৰু ঘৰ আহি পোৱাৰ লগে লগে দেখিলোঁ মায়েনো কি কৰি আছে চাওকচোন, দেখিছে? এইটো মানে একদম বিস্কুট বনাই আছে। এইটো বাৰু পূৰা লাষ্টত দেখুৱাম। আৰু এতিয়া বজাৰখিনি উলিয়াই লওঁ। এয়া শাকটো উলিয়াই লৈছোঁ, লাই শাক, যিহেতু গাহৰি আনিছোঁ। এয়া মাছ, এইটো টোপোলাত আছে, এইটো ব্ৰইলাৰ 1 কেজি আনিছিলোঁ যে, চিকেনো 1 কেজি লৈ আহিলোঁ মানে। আৰু এইটো আছে গাহৰি, মাছ আৰু চিকেন, তো চলি যাব। আৰু লগত এয়া ধনিয়া পাত, বিলাহী, ফুলকবি আৰু উৰহি আনিছোঁ। বেছি বজাৰ একো কৰা নাই। তো ফাইনেলি প্ৰথমতে গাহৰিটো বইল কৰি লৈছোঁ। প্ৰথম গাহৰিটোৱে বনোৱা হ'ব। এয়া গাহৰি বইল হৈ আছে, এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু মায়ে লাই পাত লৈ গৈছে ধুবলৈ। তো মায়ে গাহৰি নাখায়, সেইকাৰণে মই আধা কেজি আনিছোঁ। অকলে যেতিয়া আধা কেজি আনিছোঁ আৰু মাছ অলপ আনিছোঁ, মাছো আধা কেজিয়ে আনিছোঁ। আৰু চিকেনটো খালি 1 কেজি আনিছোঁ, কাৰণ চিকেনটো চবেই খায়, গাহৰিটো অকল ময়ে খাম। তো এইটো মোৰ কাৰণে বনাম। এতিয়া প্ৰথম বইল কৰি লৈছোঁ। এই বেলি বিহুতে বোলে কাটিব মোকে, কাৰণ বোলে মই এটা গাহৰি। এই বেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধৈ। এই দেহা শুনা কথা, বোলে মোৰ ঘৰৰ বাকৰিত গুণা গথা। মায়ে আনি ৰাখিছে গৰুৰ পঘা, বোলে মোক বান্ধি থব আগ ৰাতিৰ পৰা। তো ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু মায়ে যে বনাই আছিলে সেই বস্তুটো, এইটো পূৰা ৰেডি হৈ গ'ল এয়া। আৰু এইটো যে মানে পূৰা বিস্কুট টাইপ হৈ লাগে, খাই পেলাইও যে মজা লাগে। মানে মিঠাও আছে আৰু মানে পূৰা বিস্কুটেই বনাই আছে। আৰু এইটো খাই ভাল লাগে। আপোনালোকেও ঘৰত বনাই চাব পাৰে। কেনেকৈ বনাই বাৰু এইটো পিছত কেতিয়াবা দেখুৱাম। তো খাই মজা লাগে। ঘৰত অকলে আমনি লাগিলে, চ' আহি গ'লোঁ লগৰজনী ঘৰলৈ। তো লগৰজনী ঘৰত আহিছোঁ মানে এয়া শুনিছেই নহয়, চাউল বিহু বাজি আছে। তো এয়া তেওঁলোকে যোগাৰ কৰিয়ে আছে পূৰা, ক'লে মাংস বনাই আছে দেই। এয়া গাইজ গাহৰি চুঙাত দিব বাইদেৱে। চাবচোন দেই, যদি পাগল গাইজ, সেইফালে এটা আছে গাইজ।
আৰু এইফালে তাত চুঙাত গাহৰি আছে, তাত চুঙাত চিকেন আছে আৰু কেৰাহীত আছে হাঁহ। সিহঁতে মানে চব বনাইছে আৰু তো প্ৰথমে মই বোলো চিকেনটো সিজি গ'ল যেতিয়া চিকেনটো খায়ে যাওঁ আহিছোঁ যেতিয়া। তো এয়া চিকেনটো উলিয়াই আছোঁ, নোলাই মানে বাঁহডাল সৰু হয় আৰু চিকেন কেইপিচ ডাঙৰ ডাঙৰকৈ ভৰাই দিছে, সেইকাৰণে ফালি দিছোঁ মই। লাষ্টত বাঁহ ফালি দিলে, লাষ্টত বাঁহ ফালি কিনে হেৰি ওলাই গ'ল। এই তাৰ পৰা আহি গ'লোঁ আৰু ঘৰত এয়া পোলাও, গাহৰি, মাছ আৰু লগতে চিকেন, আকৌ লগত আছে উৰহি ভাজি। তো বোলো খাই লওঁ, খাই বৈ লৈ আপোনালোকক আকৌ লগ পাই আছোঁ। হে গাইজ, গুড মৰ্ণিং এণ্ড কালি ৰাতি ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া একদম ডাইৰেক্ট শোৱাৰ পৰা উঠি গৈছোঁ, 5:30 বাজিছে। আজি যিহেতু দুমাহী আৰু এতিয়া গা পা ধুই লওঁ, গা পা ধুই ডাইৰেক্ট যাম একদম বাহঁতৰ তাত ঢেকীয়াজুলি। তো চাই থাকক ভিডিঅ'টো, তাতনো কি হয় কি নহয়, কাৰণ ইয়াততো বিহু ঘৰ চিহু বনোৱাই নাই আমাৰ। তো সেইকাৰণে ভাবিছোঁ বাহঁতৰ ঘৰলৈকে যাওঁ, বাহঁতো বোলে ক'ৰবাৰ মন্দিৰত যাব, তো তালৈকে যাওঁ। তো ব'লক ভিডিঅ'টো চাই থাকক। তাৰপিছত গা পা ধুই ল'লোঁ, গা পা ধুই দেউতাৰ ওচৰত এডাল ধূপ জ্বলালোঁ বিহু বুলি, সেৱা এভাগ কৰি ল'লোঁ। তো সেৱা চেৱা কৰি ল'লোঁ আৰু এতিয়া ওলাওঁ, পূৰা কাপোৰ কানি পিন্ধি ডাইৰেক্ট বাহঁতৰ ঘৰত যাওঁ। গাইজ ওলাই আহিলোঁ ঘৰৰ পৰা আৰু তেলটো ভৰাই ল'লোঁ, তেল চেল ভৰাই খালি এতিয়া আগচেকাটোত পাম অলপ কম আছে, কিন্তু পামৰ দোকানে ৰাতিপুৱাই পাম নে নাই নাজানো, তথাপি ওলাই আহিছোঁ। যদি পাওঁতো পামেই, নাপালে এনেকৈ লাহে লাহে গৈ থাকিব লাগিব, যদি পাই যাওঁ ক'ৰবাত পামটো মাৰি ল'ব লাগিব। তো গৈ থাকোঁ ব'লক। গাইজ আহি একদম ডিপুটা দলং পাই গ'লোহি, কিন্তু এখনো পামৰ দোকান নাপালোঁ। তেনেকৈ গৈয়ে আছোঁ লাহে লাহে, আৰু পামৰ দোকান যে পাম এইটো আশাক্ষীণ, কাৰণ আজি যিহেতু দুমাহী, ৰাতিপুৱাইনো কোনে দোকান খুলিব, বিহু বতৰটো ৰাতিপুৱাই কোনো দোকান নুখোলে। তথাপি যদি লাভ আছে তেতিয়াহ'লে পাম পালেতো ভৰাই ল'মেই, আৰু এইটো বিহুটোৰ কাৰণেহে আপোনালোকৰ ভিডিঅ'টো বনালোঁ। এইটো বিহুটো চাওকচোন আপোনালোকে। कमरेमा पटुकी कसेर मुसु मुसु हाँसेकी बसेर। তো গাইজ পামৰ দোকান পাই গ'লোঁ, এয়া পিছফালে আছে পামৰ দোকানখন, আৰু পামটো মাৰি ল'লোঁ। এতিয়া টেনশ্যন নাই, ডাইৰেক্ট একদম গৈ থাকোঁ তালৈকে। তো গাইজ আহি পাই গ'লোহি, ঢেকীয়াজুলি পাৰ হৈ আহিলোঁ আৰু এতিয়া শিঙৰি মন্দিৰৰ গেটৰ সন্মুখত আছোঁ, কাৰণ বাহঁতৰ ঘৰ এইফালেই যায় শিঙৰি মন্দিৰৰ ফালে। তো শিঙৰি মন্দিৰ নাপাওঁতেই পায়, তো গৈ পেলাই দেখাই আছোঁ ব'লক। গাইজ আহি বাগান পাই গৈছোঁ। এই বাগানখনৰ ভিউজ চাওক না, কি ধুনীয়া লাগে দেখিছেনে, পূৰা সেউজীয়া হৈ থাকে যে, বহুত ভাল লাগে। তো ৰাস্তাত আহোঁতে কেইবাখনো বাগান পাৰ হৈ আহিছোঁ, কিন্তু এনেকুৱা সেউজীয়া দেখা নাছিলোঁ। তো সেইকাৰণে দেখাই দিলোঁ আপোনালোককো। আৰু অকণমান দূৰ আছে, বায়ে ফোন কৰিছিলেই, তো অলপমান দূৰ আছে, পামেই আৰু ডাইৰেক্ট তাতে লগ পাই আছোঁ। ডাইৰেক্ট আহি মই একদম বাহঁতৰ ভিতৰ পালোহি, আৰু টিকলি হাঁহি দেখিছেনে, টিকলি উঠিছেহে মানে খোৱাৰ পৰা দেই, মোক দেখি হাঁহি চাওকচোন তাইৰ। আৰু এইটো বিহু ঘৰটো বনাইছে, আৰু ইয়াৰ ভিনদেউহঁতৰ ঘৰ, আৰু ইয়াতে টিকলি বাহিৰতে খেলি আছে সেয়া খুৰাকৰ লগত, তাই মামাকৰ স্কুটিত বহিছে, আৰু আমাৰ টিকলিজনী টিকলি চাওঁ এবাৰ চাই দিয়া। তাই নাচায়, তাই একদম পূৰা বিজি, তাই একে খেলাত বিজি। কি হ'ল পূৰা বিজি। আৰু মন্দিৰলৈ ওলাইছিলোঁহে, ওলাওঁতেই দেখিলোঁ আগচেকাটো পামচাৰ গাড়ীখনৰ। এখন গাড়ী বাৰু ঠিকেই আছে, কিন্তু এখন গাড়ী আকৌ পামচাৰ, কাৰণ যিহেতু 2খন গাড়ী লৈ যাব লাগিব, মানুহ ধেৰ। আৰু ইয়াৰ আহি গ'লোঁ গাড়ীখন ঠিক কৰি, আৰু এইখন গাড়ী আগফালে গৈ আছে আৰু মই আছোঁ পিছফালে। कमरेमा पटुकी कसेर मुसु मुसु हाँसेकी बसेर रुकुमै कोटा। এইখন উঠাই দিয়া, গ্লাছখন উঠাই দিয়া। এতিয়াহে মজা লাগিব ওপৰলৈ উঠোতে।
মাইনা উঠি যাব পাৰিবিনে মাইনা তই পাৰিবিনে উঠিব ৱেলকাম এই পেটলি খিনাই যাব আৰু এই শিলবোৰত ধুনীয়াকৈ লিখা আছে শ্ৰীৰাম হৰে কৃষ্ণ এইবোৰ আৰু কাষতে নদীখন আছে আৰু মন্দিৰভাগ অলপ ওপৰলৈ আছে এয়া উঠি পাইছোঁহিয়ে আৰু কাষত নদীখন আছে দেখিছে ইয়াতে পিকনিক খাব পাৰে আৰু এয়া মন্দিৰভাগ পাই গ'লোহি এইভাগ মন্দিৰ আৰু পিছফালেও কিবা আছে চাম বাৰু পিছত এইটো লগাই ল ঠাণ্ডা আছে নহয় ঠাণ্ডা ঠাণ্ডা মই যেনেকৈ পৰিক্ৰমা কৰা মানে কি আমি জন্মৰ পৰা মৃত্যুলৈকে যিখিনি স্মৃতি কাম কৰিছোঁ যিবিলাক বলগীয়া কাম কৰিছোঁ যেনেকৈ ঝাৰু কৰোঁতে কিবা কৰিব কৰিছে বা নিজতকৈ সন্মানীয় লোকক কিবা উৎসৱ গালি দিছোঁ বা মা দেউতাৰ লগত কাজিয়া কৰি বেয়া কিবা কৈছোঁ কেনেকৈ জীৱ হত্যা কৰিছোঁ কেতিয়াবা সেইবিলাক সকলো পাপ কৰ্মৰ মোক্ষ হ'ব বোলে পৰিক্ৰমা কৰিব লাগে পৰিক্ৰমা কৰিলে মোক্ষ প্ৰাপ্ত হয় এনেকৈ কৰিব লাগে ओम मावैशाभ्य नमः यानि कानि च पापानि तन्मातृकानि च तानि सर्वाणि वसन्तु प्रदक्षिणा पदे पदे सुगन्धिनी माल्यादिनी मालधरिणी श्रेष्ठिकानि प्रदक्षिणा समर्पयामि अनेक प्रदक्षिणा करिसो भने पुनः তেতিয়া এই কিন্তু নিমিলে জানা না এটা বিনা সমস্যা রাখবা দিলে আমি পৰিৱেশটো মানে ইয়াত বহুত ধুনীয়া লাগিছে মন্দিৰটোৰ নামটো কি আছিলে পাহৰি গ'লোঁ চাই পেলাই আকৌ কৈ আছোঁ আপোনালোকক প্ৰথমতে দেখাইছিলোঁ গেটখনত কিন্তু গেটখনত লিখা নাছিল চাগে আৰু মন্দিৰত মানে সোমাইছোঁ যে দেওজনে মানে ইমান ধুনীয়াকৈ মানে প্ৰাৰ্থনাখিনি কৰাইছে ধুনীয়াকৈ বুজাইছে আশীৰ্বাদো দিছে আশীৰ্বাদখিনি আকৌ অৰ্থটোও বুজাই দিছে মানে চ' ভাল লাগিছে আৰু ইয়াত আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু যেতিয়া আহিছোঁ বছৰৰ প্ৰথম দিন তাতে ত' সেইকাৰণে ভাল লাগিছে বছৰৰ প্ৰথম দিন বুলি কৈছোঁ কিয় কাৰণে কাৰণ আজি মাঘ মাহ সোমাইছে তো সেইকাৰণে প্ৰথম দিনেই ক'ব পাৰি তো ভাল লাগিছে তো গোটেই পৰিৱেশটো চাইছেনে ল ছাইডত লওঁ আঁতৰি দে তহঁত অঁ আকৌ এবাৰ এনেকৈ ঘূৰি দে মন্দিৰৰ পৰা ওলাই আহি গ'লোঁ গাইছ এয়া চিকলিলৈকে পাহাৰ মানে গোটেই পাহাৰৰ পৰা নামি যাব লাগে তললৈ তো এই য'ত লৈ মই গৈ আছোঁ পিছফালে আহি আছে আগফালে গৈ আছে পাহাৰখন চাওকচোন মানে বহুত ওখৰ পৰা তললৈ যাব লাগে লগত গৈ আছে এইজন কি আনিছে এয়া নিজে কব নাচা দেখা নাচা ওহো এই মেখেলা চাদৰ পিন্ধি এই কোৱা পাওঁ হা কোন ফটো এটা মাৰ অঁ কোমোৰা হৈ গ'ল ফটো এটা উঠিলোঁ কোমোৰাটো ঠিক কৰি দিয়া নাই ফটো এটা মাৰ গেছখিনিও উলিয়াই দিছোঁ
তো এয়া আজি ৰাতি পৰিৱেশ পূৰা একদম গান চান লগাই থৈছে। আজি চবতে দুমাহী হৈ গ'ল, কিন্তু ধৰক ইয়াতে আজিও খাইছে, কাইলৈহে চাগে বিহু ঘৰটো জ্বলাব। আৰু ভিতৰত ধুনীয়াকৈ বনাই আছে পূৰা হাঁহ। চবেই খাইছে স্যার, চবেই মামা কেনেকৈ খাইছে কওকচোন। বাপৰে ভিডিঅ' বনালে মোলৈ যে কেমেৰাটো কৰে কিয় খং উঠি যায়। এই মুখ ডাঙৰ থকা এফেক্টডাল লগাই লৈ চাই দিয়া, হাঁহি দিয়া। আমাৰ ঘৰৰ বোলে মেইন মানুহ এজনী। গুড মৰ্ণিং গাইজ। কালি ৰাতিটো দেখিলে হাঁহ চাহ খাই লৈ একদম মানে শুই থাকিলোঁ আৰু ভিডিঅ' কৰা নহ'ল তেনেকৈ। তো আজি আকৌ এই বিহু ঘৰটো জ্বলাব, তো ৰাতিপুৱাই উঠি ল'লোঁ, চাহ তাহ খাই ল'লোঁ। এতিয়া গাটো ধুই ওলাই আছোঁ। এইটো বিহু ঘৰটো জ্বলোৱা নাই, জ্বলাব আৰু। তো চাই থাকক ভিডিঅ'টো কেনেকৈ কি হয় সকলোখিনি দেখাই আছোঁ। আৰু আমাৰ দোকানীয়ে দোকান খুলিলে ইয়াতে, চাবচোন দেই। আমাৰ দোকানী বহি আছে চাগে, আমাৰ ইয়াত দোকানী বহি আছে ইয়াতে ছাৰ। এয়া দোকানীয়ে এয়া মোৰে ষ্টৰি চাই আছে। গা ধুলি? ব'ল বিহু ঘৰ জ্বলাই দিওঁ। মই গাটো ধুই আহোঁ মই গাটো ধুই আহোঁ। কি? মই গাটো ধুই আহোঁ। তো ফাইনেলি গা পা ধুই আহি গ'লোঁ। আহি একদম পূৰা কাপোৰটো পিন্ধি লৈছোঁ। এয়া কিন্তু বিহু ঘৰটো চাগে জ্বলাই দিলে নেকি, চাওঁ ব'লক। কিন্তু এয়া বিহু ঘৰটো লৈ গ'লেই ৰাস্তালৈ গাইজ পূৰা ভাঙি আছে এয়া। আৰু এইজনী আমাৰ নাচনী। তোমাৰ নাচনী তাত দে, তাই অকল ধৰিব নোৱাৰে। ওলাই গ'লো। হেৰিয়া ধুতি পিন্ধিছে চা কেনেকৈ। বিয়া দিনা সেইখন পিন্ধাই নিম। আমি নমো কৰিম দেই। তো গাইজ বিহু বুলি বিহু পূৰা শেষ হৈ গ'ল আৰু আমাৰ মেজি চেজি জ্বলোৱাও হৈ গ'ল। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইয়াতে শেষ কৰোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। তো নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।